So hello everyone, স্বাগতম জনাইছো মোৰ আজি নতুন এটা ভিডিও লৈ সো আজি এই লোকেল বাপাৰী আপোনালোকলৈ লৈ আনিছে Amazonৰ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলত পোৱা পাঁচটা মোবাইল যিকিটা মোবাইল আপোনালোকৰ বাজেটৰ কাৰণে পাৰফেক্ট ফিট হ'ব আৰু এই মোবাইল কিটা মই বাছি উলাইছো মাত্ৰ আপোনালোকৰ কাৰণে যদিহে আপোনালোকে মোৰ এনে ধৰণৰ ভিডিওবোৰ চাই ভাল পাইছে তেনেহলে তলত থকা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আৰু সাইডতে থকা ঘণ্টি বাটনটো টিপি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডসকলে যদি এনেকুৱা ধৰণৰ ভিডিও চাই ভাল পায় তেওঁলোকক জলদি শ্বেয়াৰ কৰি দিয়ক সো বলক আজি ভিডিওটো আৰম্ভ কৰো So আজি যেটো প্ৰথমটো মোবাইল হৈছে হেতু হৈছে আপোনালোকৰ আন্ডাৰ 10000 ৰ ভিতৰত এই মোবাইলটোৰ এতিয়া কাৰেন্ট প্ৰাইস হৈছে আপোনালোকৰ 11999 रुपीस কিন্তু অফাৰত পাব এই ফোনটো আপোনালোকে মাত্ৰ 9999 रुपीस এই ফোনটো হৈছে আপোনালোকৰ Redmi 9 Prime এই ফোনটো আছে আপোনালোকৰ MediaTek Helio G80 octa-core প্ৰচেছৰ য'ত আছে আপোনালোকৰ 5020 mAh এটা ফুল বেটাৰী বেকআপ আৰু লগত থাকিব 18 ওয়াটৰ এটা ফাষ্ট চাৰ্জাৰ আৰু ইয়াৰ লগতে আছে আপোনালোকৰ কোৱাড কেমেৰা সেটআপ য'ত থাকিব আপোনালোকৰ 13+8+5+2 কেমেৰা আৰু ফ্ৰন্টত থাকিব 8 মেগাপিক্সেল আপোনালোকে এই ফোনটোত পাব আপোনালোক 4GB RAM আৰু 64GB ষ্টৰেজ কেপাসিটি এই ফোনটো আপোনালোকে যদি ভাল পায় আৰু নিজৰ 10000 ৰ বাজেটত আপোনালোকে এটা ভাল ফোন ল'ব বিচাৰিছে এটা ভাল প্ৰচেছৰৰ হৈতে তেনেহলে এই ফোনটো আপোনালোকে পাৰচেজ কৰিব 16 অক্টোবৰত Amazonৰ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলত কিন্তু মনত ৰাখিব প্ৰাইম মেম্বাৰছৰ কাৰণে 16 অক্টোবৰ হ'ব যেটো নৰমাল আমাৰ Amazonৰ কাস্টমাৰ্স আছে তেওঁলোকৰ কাৰণে 7 অক্টোবৰ পৰা সেল ষ্টাৰ্ট হ'ব যদি আপোনালোকে প্ৰাইম মেম্বাৰ আগতে লৈ ল'ব পাৰিব আৰু নহলে আপোনালোকে পাৰচেজ কৰি ল'ব পাৰিব Amazonৰ প্ৰাইম মেম্বাৰশ্বিপটো আৰু যদি আপোনালোকে এই মোবাইলটো ভাল পাইছে তেন্তে মোৰ তলত থকা লিংকটোত ক্লিক কৰি 17 আৰু 16 অক্টোবৰ এই মোবাইলটো অৰ্ডাৰ দিব পাৰিব তো আজি যেটো সেকেন্ড নম্বৰ মোবাইল আছে হেতু আমাৰ ফেভাৰিট Redmi Note সিৰিজৰ মোবাইল এই ফোনটো আপোনালোকৰ কাৰেন্ট প্ৰাইস হৈছে 16999 रुपीस কিন্তু অফাৰত পাব আপোনালোকে এই ফোনটো 12999 रुपीस আৰু এই ফোনটো হৈছে আমাৰ Redmi Note 9 Pro এই ফোনটো থাকিব আপোনালোকৰ Qualcomm Snapdragon 720G যেটো এটা ভাল প্ৰচেছৰ হয় আপোনালোকে যদি Snapdragonৰ প্ৰচেছৰ ভাল পায় তেনেহলে এই ফোনটো আপোনালোকৰ কাৰণে পাৰফেক্ট হ'ব য'ত থাকিব আপোনালোকৰ 5020 mAh এটা বেটাৰী বেকআপ লগত থাকিব 18 ওয়াটৰ ফাষ্ট চাৰ্জাৰ আৰু ইয়াত থাকিব আপোনালোকৰ 48+8+5+2 এটা কোৱাড কেমেৰা সেটআপ আৰু 48 মেগাপিক্সেল আপোনালোকে যদি ভাল কেমেৰা ফিচাৰছও লাগে আৰু লগত আপোনালোকৰ 16 মেগাপিক্সেলৰ এটা ফ্ৰন্ট ফেসিং কেমেৰা থাকিব ইয়াত আপোনালোকে সাইড ফিংগাৰপ্ৰিন্ট সেন্সৰো পাব আৰু AI ফেস আনলক সিস্টেমও পাব আপোনালোকে যদি এই ফোনটো ভাল পাইছে আৰু ইয়াৰ যেটো স্ক্ৰিন সাইজ থাকিব আপোনালোকৰ 6.67 ইঞ্চৰ এটা ফুল HD+ ডিসপ্লে আমাৰ স্ক্ৰিনত দেখা দৰে যদি আপোনালোকে এই ফোনটো ভাল পাইছে তেনেহলে দেৰি নকৰি 17 অক্টোবৰ এই ফোনটো আপোনালোকে পাৰচেজ কৰিব মোৰ তলত দিয়া লিংকত ক্লিক কৰি সো আপোনালোকে যদি এটা ভাল প্ৰচেছৰ ভাল বেটাৰী বেকআপ আৰু ভাল কেমেৰা সেটআপৰ ফোন বিচাৰিছে তেন্তে এই মোবাইলটো হৈছে আপোনালোকৰ কাৰণে এটা পাৰফেক্ট ডিল যেটো হৈছে আপোনালোকৰ Samsung Galaxy M51 এই ফোনটো লঞ্চ হৈছিল আপোনালোকৰ 24909 रुपीस কিন্তু এতিয়া এই অফাৰত এই ফোনটো পাব আপোনালোকে 22499 रुपीस এই ফোনটোত আছে আপোনালোকৰ Qualcomm Snapdragon 730G চিপছেট য'ত আছে আপোনালোকৰ 7000 mAh এটা ভাল বেটাৰী বেকআপ লগত আছে আপোনালোকৰ 25 ওয়াটৰ এটা ফাষ্ট চাৰ্জিং আৰু এই ফাষ্ট চাৰ্জিং আপোনালোকে 2 ঘণ্টাতে এই বেটাৰীটো আপোনালোকে চাৰ্জ কৰিব পাৰিব ইয়াত থাকিব আপোনালোকৰ 64+12+5+5 এটা কোৱাড কেমেৰা সেটআপ যেটো হৈছে আপোনালোকৰ Sony IMX 682 আৰু ইয়াত আছে আপোনালোকৰ সুপাৰ AMOLED প্লাস ডিসপ্লে যেটো হৈছে আপোনালোকৰ এটা কুল লুকিং মোবাইল আৰু এই মোবাইলটো আপোনালোকে মিছ নকৰিব এই অফাৰত আৰু যদিহে আপোনালোকৰ এই ফোনটো ভাল পাইছে তেনেহলে মোৰ তলত দিয়া লিংকত ক্লিক কৰি 17 অক্টোবৰ অৰ্ডাৰ দি দিও সো বলকচোন আজি চাই নম্বৰ ফোনটো সো আজি যেটো চাই নম্বৰ ফোন হৈছে হেতু হৈছে আপোনালোকৰ OnePlus 70 এই ফোনটোৰ কাৰেন্ট প্ৰাইস হৈছে 39999 रुपीस কিন্তু অফাৰতে এই ফোনটো পাব আপোনালোকে 37999 रुपीस এই ফোনটো আছে এটা হেভি চিপছেট যেটো হৈছে আপোনালোকৰ Qualcomm Snapdragon 855+ এটো হৈছে গেমিংৰ কাৰণে এটা পাৰফেক্ট চিপ য'ত আছে আপোনালোকৰ এখন সুপাৰ AMOLED ডিসপ্লে লগত থাকিব আপোনালোকৰ 90 Hz এটা ৰিফ্ৰেছ ৰেট আৰু ইয়াত থাকিব আপোনালোকৰ ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট সেন্সৰ ইয়াত আছে আপোনালোকৰ 3800 mAh এটা বেটাৰী বেকআপ লগতে আছে 30 ওয়াট পাৱাৰ চাৰ্জাৰ আৰু ইয়াত থাকিব আপোনালোকৰ এটা ট্ৰিপল ৰেয়াৰ কেমেৰা সেটআপ য'ত আছে 48+16+12 কেমেৰা আৰু লগত আপোনালোকে পাব ফ্ৰন্টত 16 মেগাপিক্সেলৰ কেমেৰা আৰু আপোনালোকে যদি এই ফোনটো মোৰ স্ক্ৰিনত দেখাৰ দৰে পছন্দ কৰিছে আৰু আপোনালোকে যদি এবাৰ চাই ল'ব বিচাৰে তেনেহলে মোৰ তলত দিয়া লিংকত ক্লিক কৰিব পাৰিব আৰু অৰ্ডাৰ দিবলৈ 17 অক্টোবৰত গৈ অৰ্ডাৰ দিব পাৰিব আপোনালোকে যদি অনলাইন ট্ৰানজেকচন কৰি অৰ্ডাৰ দিয়ে তেন্তে আৰু অলপ অফাৰ পাব 10% আই থিংক সো আপোনালোকে দেৰি নকৰি এই ফোনটো লৈ
সো আজি যেটো 5 নম্বৰ ফোন হৈছে হেতু হৈছে আপোনালোকৰ iPhone 11 এই ফোনটো হৈছে আপোনালোকৰ 68300 rupees কিন্তু অফাৰত আপোনালোকে এই ফোনটো পাব I think 49000 rupeesত কিয়নো এই ফোনটোৰ এতিয়ালৈকে অফাৰ ডিক্লেয়াৰ কৰি দিয়া হোৱা নাই তথাপিতো আপোনালোকে এবাৰ Amazonত গৈ চেক কৰিব পাৰিব মোৰ তলত দিয়া লিংকত ক্লিক কৰি এই ফোনটোত আছে আপোনালোকৰ A13 ৰ বায়োনিক চিপখন লগতে আছে IP68 আৰু 12 মেগাপিক্সেলৰ দুটা ৰিয়াৰ কেমেৰা সেটআপ যেটো আপোনালোকে 4K ৰেকৰ্ডিং কৰিব পাৰিব 60 fps লৈকে আৰু এই ফোনটো আপোনালোকে যদি ভাল পায় এটা আইফোন ফোন ল'ব বিচাৰিছে আৰু 55000 যদি আপোনালোকৰ বাজেট হয় তেন্তে এই ফোনটো আপোনালোকৰ কাৰণে এটা পাৰফেক্ট ফোন হ'ব আৰু ইয়াৰ ডিলটো ভাল হয় আৰু দেৰি নকৰি আপোনালোকে এই ফোনটো 17 অক্টোবৰত অৰ্ডাৰ দি দিয়ক মোৰ তলত দিয়া লিংকত ক্লিক কৰি সো আজিলে এইগিটা ফোনে আছিল আপোনালোকৰ কাৰণে যদি ইয়াৰ যিকোনো এটা ফোন আপোনালোকে ল'ব বিচাৰিছে 17 অক্টোবৰত মোৰ লিংকত ক্লিক কৰি ইয়াৰ যিকোনো এটা ফোন অৰ্ডাৰ দিব পাৰে আৰু লগতে আপোনালোকে এই ভিডিওটো যদি ভাল পাইছে তেন্তে এটা লাইক কৰিব এটা কমেন্ট কৰিব আৰু এটা শেয়াৰ কৰি দিব আৰু আপোনালোকে যদি এনে ধৰণৰ ভিডিও চাই থাকিব বিচাৰে তেন্তে তলত দিয়া সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব সো আজিলে নমস্কাৰ আৰু লগতে জয় অসম